আৰু এখন বিশ্বজিতৰ আঁকি দিয়া একদম বহুত বহুত ধন্যবাদ প্ৰথমতে আৰু প্ৰায় 1.5 বছৰমান হ'ল নেকি ন 1.5 বছৰমান হ'ল তেওঁ ফটোখন আঁকি পেলাই মোক দিছিলে আৰু প্ৰথম যেতিয়া দিছিলে দেখি পেলাই মই সঁচাকৈ বহুত বেছি ভাল লাগিছিলে আৰু আজি তেওঁৰ হাতেৰে মই এখন ল'ব পাইছোঁ বহুত বহুত ধন্যবাদ আৰু আপোনালোককো মই কওঁ বিশ্বজিতে খুব ধুনীয়া ধুনীয়া কাম কৰি আছে তেওঁৰ পেজটো আপোনালোকে দেখিছে বিশ্বজিত কলিতা বুলি যিটো পেজ আছে দেখিছে চাগে ফটোখিনি দেখি পেলাই আৰু ফটোৱে কথা কয় ডেফিনেটলি আৰু ফটো অলপ আগতে মই তেওঁক সেইটো কথাই কৈ আছিলোঁ মানুহৰ ফটো এখন কেতিয়াও অৰিজিনেল হ'ব নোৱাৰে কিন্তু ফটোখনত অৰিজিনেলিটি বিচাৰি পোৱাটো বহুত ডাঙৰ কথা আৰু এইখিনি আচলতে সাধনা খুব বেছি কষ্ট কৰা মানুহখিনিয়ে খুব বেছি এই কামটো কৰিব কিন্তু বহুত ধৈৰ্য লাগিব গতিকে বহুত ধৈৰ্য থকা এগৰাকী ব্যক্তি এওঁ আৰু খুব ধুনীয়া খুব মানে ডিচিপ্লিনত কামখিনি কৰি আছে বহুত বহুত ধন্যবাদ এনেকৈ আগুৱাই যোৱা আৰু আপোনালোককো যদি লাগে যদি ফটো এখন আপোনালোকে বনাব বিচাৰে বা আৰ্ট কৰিব বিচাৰে বিশ্বজিতক কণ্টেক্ট কৰিব পাৰে আৰু ৰিচেণ্টলি মই মোৰ খুব আত্মীয় এগৰাকী ব্যক্তিৰ ফটোৰ এটা বহুত গধুৰ দায়িত্ব দি থোৱা আছে আৰু সেই ফটোখন কিন্তু বহুত পুৰণি সেইটো কাৰণে মানে মই কৈছোঁ লাগিলে দেৰি হওক তথাপিতো মোক লাগিব আৰু সেয়াই খুব ধুনীয়া চেষ্টা কৰি আছে কষ্ট কৰে খুব কষ্ট কৰে আৰু এই কামটোত বিশেষকৈ কষ্ট চেষ্টাৰ লগত একাগ্ৰতা লাগিব গতিকে ধৈৰ্য লাগিব আৰু গোটেইখিনি বস্তুৰ অধিকাৰী বিশ্ব আৰু আপোনালোকে দেখিছে খুব ধুনীয়া ধুনীয়া কাম কৰিছে আগন্তুক আৰু ভাল ভাল কাম কৰিছে আৰু শুভেচ্ছা থাকিব থেংক ইউ ছ' মাছ